আমি বেংগলী সেল ফৰ্মেশ্যন কৰিবলৈ ইয়াত একেলগে আমি ইয়াত উপস্থিত হৈছিলোঁ। খুবেই ভাল লাগিছে। সম্পূৰ্ণতা আমি আজি দিব পাৰিলোঁ বেংগলী সেলত আৰু সভাপতি সম্পাদকক মই স্বাগতম জনাই পেলাই অহা দিনবিলাকত BPFৰ আদৰ্শ নীতিৰে বেংগলী কমিউনিটিৰ কোনো এটা ইস্যু বাদ নকৰাকৈ কোনো এটা অঞ্চল বা ৰাইজ বঞ্চিত নোহোৱাকৈ সামাজিকভাৱে ৰাজনৈতিকভাৱে সাফল্যমণ্ডিতাৰে BPFৰ লগত যোগদানৰ থাকিব বুলি আশা ৰাখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আজি খুবেই আমাৰ ভাল লাগিছে। আজি বিভিন্ন দল সংগঠনৰ পৰা ওলাই আহি BPFৰ বেংগলী সেলত পদ ল'বৰ কাৰণে আগ্ৰহী আমাৰ যুৱ সমাজক বিশেষকৈ আজি বেংগলী সেলৰ সাধাৰণ সম্পাদক যিয়ে পদবী লৈছে এখেতসকলৰ সাহসিকতা মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেত বেলেগ দলৰ পৰা আহি পেলাই BPFক শক্তিশালী কৰাৰ কাৰণে মনোনবাদৰ নেতৃত্বত পৰ্বতজোৰাৰ BPFক শক্তিশালী কৰাৰ কাৰণে ওলাই আহিছে। এখেতক স্বাগতম জনাইছোঁ। BJP দলৰ পৰা আহিছে। আজি পৰ্বতজোৰাত সকলোবিলাক জাতি কমিউনিটিৰ ৱাইজত আমি যিমানবিলাক সেল গঠন কৰিবৰ কাৰণে আমাৰ দিনৰ পৰা এটা প্ৰচেষ্টা কৰিবৰ কাৰণে আজি বেংগলী সেলৰ সেক্ৰেটাৰী পদত দায়িত্ব দিছে। মোৰ দায়িত্বটো ভালকৈ পালন কৰাৰ কাৰণে মই পালন কৰিম আৰু লগতে বাকী ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা শুভ দিনত আমাৰ বগৰীবাৰী প্ৰতিষ্ঠান কালী মন্দিৰৰ সন্মুখভাগত আমাৰ প্ৰতিপদ তিথিত যি এখন মহৎ উদ্দেশ্যলৈ আমাৰ এই সভাখন অনুষ্ঠিত হয়। সভাখনৰ উদ্দেশ্য আছিল পৰ্বতজোৰা অঞ্চলত বেংগলী সেল গঠন কৰা আৰু বিভিন্ন সেলসকলৰ প্ৰত্যেকী বা আমাৰ এই অনুষ্ঠানত মোক পৰ্বতজোৰা জিলাৰ বেংগলী সেলৰ সভাপতি হিচাপে নিৰ্বাচন কৰিছোঁ আৰু মই BPF দলৰ আইডিঅলজি বিশ্বাস কৰি মই এই দলত যোগদান কৰিছোঁ আৰু পৰৱৰ্তী সময়ত বেংগলী সেলৰ আমাৰ অন্তৰ্গত বেংগলীসকলৰ বিভিন্ন সমস্যা আৰু আৰ্থসামাজিক উন্নয়ন এইবিলাকৰ হকে কাম কৰি যাম বুলি আশা ৰাখি আজি আপোনালোকৰ মই আজি কি সেল গঠন হ'ল? আজি সেল কেৱল বেংগলী সেলেই গঠন হৈছে আৰু বাকী সেলবিলাক কালিকা সেল ইয়াৰ আগতে গঠন হৈছিল। এই সেলবিলাকে আজি मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो BPL कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो BPL कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो 19 जौखोन्दो लानानै उथ्रिसारनाय आरो BPL कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।